অতি সহজ পদ্ধতিত এককৰ ঘৰত 2 থকা সংখ্যাৰ স্কয়াৰ কৰোৱা ফাৰ্স্ট 2 স্কয়াৰ কৰিলে কিমান পাম 4 নেক্সট 4 into 2 8 8 into 2 16 16 6 1 to আমি এইখিনিত ৰাখিম নেক্সট 4 ক স্কয়াৰ কৰিম 4 ক স্কয়াৰ কৰিলে কিমান পাম 16 16 plus 1 17 আৰু আমাৰ উত্তৰটো কি হ'ব 1764 আৰু এটা ট্ৰাই কৰো 62 হোল স্কয়াৰ একেই পদ্ধতি 2 ক স্কয়াৰ কৰিলে কিমান পাম 4 6 into 2 12 12 into 2 24 24 4 2 আমি এইখিনিত ৰাখিম একে 6 ক স্কয়াৰ কৰিম কিমান হ'ব 36 36 plus 2 38 আৰু আমাৰ উত্তৰটো কি হ'ব 3844 আপোনালোকে এটা ট্ৰাই কৰি চাব পাৰে 82 হোল স্কয়াৰ এনসাৰটো কমেন্টত